দে বাবু ঘড়ীটো পিন্ধি ল পৰি যাব আৰু গোটেই বৌ ক'ত যা মই অনিমাহঁতৰ ঘৰত যাওঁ ৰ এই মোৰ অলপ বজাৰ কৰিব লগা আছে এই ইয়াক তাতে থৈ যাম আৰু তাই বহুত মৰমো কৰে না ইয়াক ল'ৰা ছোৱালী নাই তাইৰ সেইকাৰণে ঠিকে আছে দে মই শুনছো তই দুটা বোলে বৰ ভাল বন্ধু নলে গলে লগা বন্ধু হয় না তই ঠিকে শুনছা দে গোটেই গাঁওখনে আমাৰ বন্ধুত্বৰ কথা কৈ থাকে আৰু গাঁওখনৰ ভিতৰত যদি কাৰোবাৰ কিবা বন্ধুত্বৰ উদাহৰণ দিব লগা হয় এই আমাৰ দুজনীৰ কথাই কয় আমি LP স্কুল একেলগে পঢ়ছোঁ হাই স্কুল একেলগে পঢ়ছোঁ আনকি কি জানানা আমাৰ কপালটো ইমান ভাল আমি একেখন জাগাতে বিয়াও হৈছোঁ আৰু আমাৰ মাজত কোনো ধৰণৰ হিংসা ভেদভাৱ একোৱে নাই আমাৰ নিচিনা বন্ধুত্ব কাৰোৱে হ'ব নোৱাৰে কি তহঁতৰ মাজত ভেদভাৱ নাই নাই মই যে আনি দিওঁ ভেদভাৱ কি কৈছা তই আমাৰ মাজত ভেদভাৱ আনবি তই নোৱাৰা আনকি ভগৱানে আহি কেনেও নোৱাৰে আমাৰ ভেদভাৱ কৰিব আমাৰ মাজত মই যদি ভেদভাৱ আনি দিওঁ কি ক তই নোৱাৰা বুলি কৈছো না নোৱাৰা তই চাবা খোজা নি মই ভেদভাৱ আনি দিম চাও দেচোন তই কেনেকে ভেদভাৱ আন আমাৰ মাজত মই আনি দিম চাই থাক তহঁতৰ মাজত মই ভেদভাৱ আনিহে এৰিম গম পাইছা নে নাই মই ভেদভাৱ আনিহে এৰিম ইহঁতৰ অনিমা হাও কবিতা দেখোনে বাবু আইছা হাও এটা কামৰ কাৰণে আহিলো ৰ বাবুক থৈ যাওঁ মই অলপ বজাৰ কৰিব লগা আছে তাক চাবি ভালকে হাও হ'ব দে তোৰ কিবা ক'ব লগা কথা নেকি চাম যা তই যা সেইকাৰণে তোৰ তাতে থৈ যাওঁ মই জানো আৰু মোৰ নিজত কৰি তোৰ ওপৰত বেছি বিশ্বাস আছে মোৰ তাক ভালকে ৰাখবি দে মই যাওঁ যা তোৰ দেৰি হ'ব সোনকালে যা তই দে দে বাবু দে তই বহ তোক লাগি কিবা খাবা আনো দে মই দে তই বহি থাক কি ইহঁতৰ বন্ধু একে কাপোৰো পিন্ধছি বেটি অলপ উচিতে দেও বৌ কি কৰি আছা কি কৰি আছো তই দেখা নাই নেকি পিছফালে ধৰবাই নালাগে অনিমাই না সবিতাই কিয়ায়ে নহয় তই দুটা দেখোন একে কালাৰৰ কাপোৰ পিন্ধাই আমি একে কালাৰৰে কাপোৰ পিন্ধো তই নাজনা নেকি মই সবিতাৰ লগত জেদ লাগছো তহঁতৰ বোলে বন্ধুত্ব বোলে কোনো ভাঙবা নৰে সেইটোৰ কিবা ক'ব লগা কথা গাঁৱৰ চব মানুহে জানে আৰু স্বয়ং ভগৱানেও আমাৰ এই বন্ধুত্ব ভাঙবা নৰে গম পাইছা না নাই তই মই জেদ লাগছো মানে সবিতাৰ লগত তোৰ লগত মাজত জেদাজেদি কৰি কিনে মই ভাঙিহে এৰিম কি ভাঙবি তই তহঁতৰ বন্ধুত্ব জানুৰি কুবম তক কৈছো না নাই স্বয়ং ভগৱানে আমাৰ বন্ধুত্ব ভাঙবা নৰে ভগৱানে নলা কি হ'ল মই কৰিম অধমে কৰিব ভাঙি দিব তহঁতৰ তই ভাঙবি আমাৰ বন্ধুত্ব কালিও তই যাৰ পৰা মই এনে গিলাখান শুনবা নৰো আৰু সি এটা গুণগুণবা আইছি টাকলা ফটা কোপ দিবা লাগে ইয়াক মাহী যি নাটক আৰু ভাওনা যি হ'ল মানুহক যে মাৰে কেনেকে কৰিয়ে মোৰো কৰবাৰ মন হয় নেকি তেনেহ'লেতো ভাল কথা গম পাইছা নে নাই নাটক অভিনয় এগিলাখান কৰি থাকবা লাগে তেতিয়া দেহা মন গিলাও ভাল থাকে মনটোও ভালে থাকে গম পাইছা না সেইগিলাখান নাটকহে কৰে এনেকে মাৰে না মাৰলি তাৰপিছত আটা পাৰবা লাগে বদমাছ কৰিবি এনকে গম পাইছা এনে মাৰলি মনে মনে নাটকিবি এনকে ডাঙৰ ডাঙৰকে আটা পাৰবি দে আৰু আটা পাৰবি দে মই আৰু মাৰিম তক সুযোগ ইহঁতৰ বন্ধুত্ব বোলে ভাঙবা নোৱাৰি মই এতিয়া ভাঙি দেখিয়ে দিম কবিতা এটা কথা গম পোৱা না নাই কি কথা অনিমা তাত যে তই চলিটো থৈ গৈছিলি এনেকে মাছি তই কি কথা কবার জাগা নাপা নেকি কি ফালতুমি কথাবিলাক কৈ থাকা তাইৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে তাই মাৰবাই নৰে মোৰ আপাটো তোৰ বিশ্বাস নাই তোৰ বিশ্বাস নাই বল মই তোক দেখাই দিম তোক মই দেখাই দিম দেখছা যোনটো কেনেকে মাৰি আছে দেখছা তই যে কৈছিলি বৰ বন্ধুত্ব আছে বুলি দেখছা তোৰ আপাক মৰমেই নকৰে কেনেকে মাৰছি দেখছা তাই এনেকা কৰিছে মোৰ বাবুৰ লগত তাইক মই ইমান বিশ্বাস কৰিছিলো ইমান ভাল বান্ধৱী বুলি ভাবিছিলো তাই মোৰ বাবুৰ লগত এনেকা কৰিছে ইমান মাৰি আছে তাইক আজি মই দি আছো অনিমা তই মোৰ আপাটোক কিয় ইমান মাৰি আছে দেখা দে ইমান মৰম তোক
তোক মই ইমান বিশ্বাসত ইয়াক এতে থৈ যাও দেখাই কাৰণে মৰম কৰা নহয় সবিতা তই ভুল কি বুজিছা নহয় হা মই নিজ চকুৰে দেখা পাইছো তই ইমান জোৰে জোৰে মাৰছ আৰু সি ইমান জোৰে জোৰে এটা পাইছে মই ৰাস্তাৰ পৰা শুনা পাইছো নহয় তই ভুল বুজিছা তাক মই এটা ৰিহাৰ্চেল নহয় তই জানো ইয়াক মাৰি আছা তোক মই ইমান বিশ্বাস কৰিছিলো তই এনেকুৱা কৰিলি নহয় শুন না সবিতা বল বাবু আৰম্ভণি আগত আৰু দি আছো